চেঞ্জিং ৰুমত গৈছে, কাপোৰ চেঞ্জ কৰিছে। মই বাহিৰত গৈছোঁ, মোৰ ভণ্টি ভিতৰত আছে। তাৰপিছত গৰম লাগিছে, মই কৈছোঁ এ চি কিয় চলোৱা নাই, ফেন কিয় চলোৱা নাই। তাৰপিছত ভণ্টি ওপৰলৈ চাইছে, তাৰপিছত এই দেখিছে দেখিছাচোন কেমেৰা লাগি আছে, মোক মাতিছে দিদি চাচোন চা। তাৰপিছত মই চাইছোঁ, চালে হয় এইটো কেমেৰা হয়। তাৰপিছত ল'ৰাটো এইখিনি ঘূৰি আছে, আমিতো নাজানো আৰু সিয়ে কাপোৰ কানি উলিয়াই দি আছে। তাৰপিছত ল'ৰাটোক মাতিছোঁ, মই ওলাচোন। তাৰপিছত আহিছে, বোলো ইয়াত যে মোবাইল দেখাইছে কিয়। তাৰপিছত সি লগে লগে এইটো খুলিছে, খুলি পেলাই স্কেনাৰ পৰা এনেকৈ লাগি আছে, স্কেনটো ঠেলা মাৰি দি মোবাইলটো ধৰিছে, লৈ পেলাই মোৰ বুকুত ধাক্কা মাৰি এনেকৈ কয় সি ওলাই আহিছে। অলপ ঢালি পেলাই মোক কৈছোঁ তোৰ ক'ত যাবি, তই কেমেৰা কিয় লগাইছ, তোৰ যদি মোবাইল নহয়, তোৰ যদি বদমাচি নাই, তই কেমেৰা কিয় লগাইছ, তোৰ মোবাইল বুলি কিয় দৌৰি ল'ব আহিছে তই, হা পলাব লৈছে। কৈছে ৰ'ব মোৰ মোবাইল আছে, মোৰ ভণ্টি মোবাইল কাঢ়ি লৈছে এতিয়া, হা এইবিলাক কি, এইবিলাক মলত এইবিলাক চলে নেকি ছোৱালী মানুহ। ষ্ট্ৰেঞ্জত দুগৰাকী তিনিগৰাকীমান মহিলা আহিছিল, মাকৰ সৈতে আহি মানে কাপোৰ কিনি চেঞ্জিং ৰুমত চেঞ্জ কৰিব যাওঁতে ছোৱালীজনীয়ে আপোনাৰ এই চেঞ্জিং ৰুমত এটা মোবাইল এটা আপোনাৰ কেমেৰা কৰি থোৱা মানে কাপোৰ চেঞ্জ কৰি থাকোঁতে মানে দেখা পাই মানে যেতিয়া মানে সুধিব বিচাৰে, ল'ৰাজনে ৰিপন আহমেদ বোলা ল'ৰাজনে লৈ মানে মোবাইলটো দৌৰিব বিচাৰে। পিছত ছোৱালীজনীয়ে আপোনাৰ কি কয় মোবাইলটো তাৰ হাতৰ পৰা কাঢ়ি লৈ আহি ৰাইজক জনোৱাৰ পাছত আমাৰ আৰক্ষী মহোদয় আহি এই ল'ৰাজনক আপোনাৰ এৰেষ্ট কৰি লৈ যায়। এনেকুৱা ধৰণৰ ভিডিঅ' মানে কৰি বহুত দিন ধৰি হয়তো ইয়াতে এওঁলোকে ৰিলায়েন্স ট্ৰেণ্ডছত আপোনাৰ চলাই আছে। আপত্তিকৰ ভিডিঅ' পোৱা গৈছে বুলি আমি জানিব পাৰিছোঁ এতিয়া আপোনাৰ। ল'ৰাজনে ছাৰ ৰিপন আহমেদ, ল'ৰাজনে ছাৰ ৰিপন আহমেদ গাৰ্জেন এটা লেডিজ এটা কি ইয়াৰ মোবাইলটো লৈ গৈছে। পাছত বোলো কিয় মোবাইল ই বোলে ভিডিঅ' কৰি আছে। মোবাইলটো ক'তবা লাগছিল, মইতো দেখা নাই বৰ্তমান। হয়তো ছাৰ এইটো কাৰণে আমি বহুত দুখিত, কিন্তু ইয়াক আমি কোম্পানীৰ পৰা ওলাই দিব বুলি ভাবিছোঁ, ওপৰৰ পৰা ফোন কৰিছে এনেকুৱা।